গুড ইভিনিং বন্ধুসকল, মই আজি আকৌ কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। আপোনালোকে কবিতাটো শেষলৈকে শুনি থাকিব। কবি শিৰোনাম হ'ল ভাৰত আহ্বান। সেই মহামানৱ, এই মহাবিশ্বৰ আনন্দোজ্জ্বল উল্লাসে কেতিয়া পাতিম আমি সুখ দুখৰ কথা। সজা হ'বনে ডেকা বুঢ়া মেথা, এই সমাজ হাঁহিৰে উৎসাহিত হ'ব কেতিয়া এই দেশৰ হাৰুৱা মাটি। গছে বনে অনেক সেউজী বনস্পতি, ডাল পাতে ভৰা এই সপোন বননি। ধৰাৰ বুকুত আছে অময়া সম্ভাৰ প্ৰকৃতি, পৰিবও এদিন নিশ্চয় অন্ন বস্ত্ৰৰ বাবে। হাড় ভঙা শ্ৰম জীৱন চাপ ক্লান্তিকৰ, নিশ্চয় থাকিব গৰীবৰ বাবে আঁচনি অভিলাষী। পৰিবনে উৰ টেটু চপা ৰাজনীতি, গৃহ ধৰ্ম কণ্ডল জ্ঞানৰ পোহৰহীন সমাজত। নহ'ব আৰু ভাতৃঘাতী অন্ধবিশ্বাসৰ হৈ বশৱতী। হে পৰমেশ্বৰ, উঠিবনে মানৱ জ্ঞানী জাগি, মানৱক দিয়া পৰিশ্ৰমী নৱ নৱ যুৱ শক্তি। মহান্মাই দিব আশীষ সিয়া উজাৰি, শান্তি জ্ঞানৰ শক্তি নৱ যৌৱন সাক্ষী কৰি, ধ্বংস কৰি অন্যায় অনীতি। সুজ্ঞানে চৰাব অধৰ্মিক জ্ঞানে কলা, শান্তি সমিতি বিৰাজ কৰিব। বলয় বুকুৰ পৰা জন্ম হ'ব মহাত্মা, থৰ মৰুততো অসুখ সমাজতো, থৰ মৰুততো অসুস্থ সমাজতো। পূৰ্ণ জনম লৈ নৱ ভাৰত তীৰত, গাই যাম পিতৃ জয় ঝংকাৰ আনন্দৰ যশোগীত। এই জনমতে ঘাত প্ৰতিঘাত সংঘাত সকলো যাম পাহৰি, জ্ঞানৰ আলোক উজ্জ্বল কিৰণত। গংগাৰ পবিত্ৰ জলে মানৱ ভক্তৰ প্ৰাণ ধুৱাই নিকা কৰিব, আই নয়নৰ অশ্ৰু নিগৰিব হিয়াৰ আনন্দত। সিদিনা শান্তিৰ নীৰৱ ধ্বনি বব। ধন্যবাদ। চেৰিপুলিন চেতিয়া।